হেল্ল' বন্ধুসকল, কি খবৰ? আশা সকলো ভালেই আছে। আজি সকলোলৈকে মোৰ ফালৰ পৰা হেপী গৰু বিহু। আৰু এইটো চাহ কাম ভাইটি তাৰপিছত মানে চাদৰ মেখেলা পিন্ধি লৈছোঁ ধুনীয়াকৈ, একদম বোলো গৰু চৰু একদম নোৱাওঁগৈ, ফটো চটো উঠোঁ আৰু আপোনালোকক দেখুৱাই যাম, চাহ শিকিব বলক যাওঁ বাহিৰলৈ। এই চাওক আমাৰ জোন খাই কাম কৰি আছে। এইটো আমাৰ জোনখা চাহ একদম ধুনীয়াকৈ হেৰি কৰি আছে, চাট বনাই আছে। আমাৰ গৰুবোৰ বান্ধি থৈ দিছে, যিহেতু ইহঁতক নোৱাব এতিয়া, আৰু নোৱালৈকে আপোনালোকক দেখুৱাই থাকিম, চাই থাকিব। এইজনী আমাৰ মা, মোৰ চোৱা চোৱা নাই, আমাৰ খুৰী ৰেডি পূৰা একদম গৰু নোৱাবলৈ। এয়া চাওক কি কি আছে, এয়া কিনো এয়া কি? অঁ, থেকেৰা, তাৰপিছত জাতিলাও, এয়া হ'ল বেঙেনা, এইয়া ছাগলী শিঙীয়া বেঙেনা, এয়া হ'ল তিতা কেৰেলা, এয়া হ'ল হালধি, এইকেইডাল বাঁহে বনোৱা চাট, এয়া হ'ল নতুন পঘা, এয়া হ'ল হালধি কুটি আছোঁ বৰ্তমান। চব কৈ দিলে। এতিয়া আমি গৰু ক'ত ধোৱাম? গৰু ক'ত আৰু, গৰু বিলত ধুৱাবগৈ লাগিব। বিলত ইয়াত নোৱাই পেলাই বিলত গা ধুৱামগৈ। তাৰপিছত আমাৰ গৰুকেইটা চাওক ইমান ধুনীয়াকৈ আছে। এই ইহঁতক মানে এতিয়া একদম ধুনীয়াকৈ নোৱাব আৰু হালধি চালধি দি নোৱাব, একদম সিহঁতক বান্ধি থৈ দিছে। চবৰে গৰু দিয়াই নাই, চবে মানে নোৱাবগৈ। ব'লক ভিতৰৰ পৰা আহোঁগৈ এতিয়া ধুনীয়াকৈ। এই আমাৰ খুৰীয়ে চাহ সানিছে, এই চাওক লাল চাহে। তাৰপিছত এয়া বৰপিঠা, এয়া তিল পিঠা আনিবলৈ খাবলৈ আহিছে মানে। তাৰপিছতে আপোনালোকক দেখুৱাই যাম, চাই থাকিবলগীয়া শেষলৈকে ভিডিঅ'টো। আৰু যদি ভাল পায় লাইক কৰিব, আৰু মোৰ চেনেলটো নতুন সকলে যোন আহিছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব। ব'লক আমাৰ ওচৰতে কাকাহঁতে একদম ধুনীয়াকৈ হেৰি কৰি আছে, আপোনালোকক তালৈকো দেখুৱাওঁগৈ। তাৰপিছত এয়া গৰু বান্ধিয়ে থৈ দিছে, কিন্তু বহুত দাং কাটি গৰু। এইয়া চাওক আমাৰ খোৱাহাতে একদম ধুনীয়াকৈ, এই কাকাইতো চাট বনালি কি ধুনীয়াকৈ। এইয়া চাওক ইমান ধুনীয়াকৈ লাগিছে দেখিবলৈ। এয়া আমাক একদম হালধি কুটি আছে। আৰু এতিয়া গৰু ক'ত নোৱাব? নদীত। এতিয়াতো এয়া চাট হ'লে নোৱাব এতিয়া ন, লাহে ধীৰে। তাৰপিছত একদম চবৰে ঘৰে ঘৰকৈ গৰুকে ধুনীয়াকৈ বান্ধি থৈ দিছে। আকৌ এতিয়া ধুনীয়াকৈ আমিও চাহ তাহ খাই লওঁগৈ, খুৰী আনা চাহ তাহ। তাৰপিছত আৰু নদীলৈ আপোনালোককো লৈ যাম, আপোনালোকে চাই থাকিব ভিডিঅ'টো। মুখতে কথা পতা নাই। তাৰপিছত এতিয়া চাওক একদম ধুনীয়াকৈ হালধি পিচি মাহ, তাৰপিছত এয়া হ'ল মিঠাতেল, তাৰপিছত ধুনীয়াকৈ থৈ দিছে। মানে নোৱাব এতিয়াও, নোৱাই পেলাই একদম মজাকৈ আমি পুখুৰীলৈ যাম, মানে নদীলৈ যাম। নদী গৈ পেলাই একদম ধুনীয়াকৈ গৰু গা ধুৱাম। কি চাও কি দিছে, প্ৰথমে কি দিছ? এয়া আমাৰ বৰমাহঁতৰ ধুনীয়াকৈ নোৱাইছে। এইয়া চাওক ধুনীয়াকৈ নোৱাইছে। এয়া মায়ে ধুনীয়াকৈ একদম নোৱাই আছে গৰু। চাগে ইয়াত তেল দি পেলাই, মানে প্ৰথম তেলটো দি লৈছে, তাৰপিছত হালধি আৰু মাহ সানিব। এইয়া এই গৰুটো মানে আমাৰ বহুত উৎপত্তি আছে, আমাৰ চব গৰুৱে খুচে, খালি অকণমানিকাখিনিহে নগয়। এইয়া চাচোন খুচিবলৈ আহিছে মোক, এইজনী দেখিছে কিমান দাং কাটি গৰু। মই অকণ নোৱাই দিওঁ, চাওঁ মই অকণমান পোৱালিটোক নোৱাই দিওঁ। তেল সানিলোঁ, তাৰপিছত এতিয়া মাহ সানিম, হালধি। মায়ে ধুনীয়াকৈ একদম নোৱাই আছে গৰু। চাগে ইয়াত তেল দি পেলাই, মানে প্ৰথম তেলটো দি লৈছে, তাৰপিছত হালধি আৰু মাহ সানিব। এইয়া এই গৰুটো মানে আমাৰ বহুত উৎপত্তি আছে, আমাৰ চব গৰুৱে খুচে, খালি অকণমানিকাখিনিহে নগয়। এইয়া চাচোন খুচিবলৈ আহিছে মোক, এইজনী দেখিছে কিমান দাং কাটি গৰু। মই অকণ নোৱাই দিওঁ, চাওঁ মই অকণমান পোৱালিটোক নোৱাই দিওঁ। তেল সানিলোঁ, তাৰপিছত এতিয়া মাহ সানিম। এয়া চাওক আমাৰ গৰুক ধুনীয়াকৈ নোৱাই আছে, কিন্তু
মইহে নোৱাব নোৱাৰিব চাগে সৰুকেইটাকে নোৱাব লাগিব আৰু কাৰণ আমাৰ এই ডাঙৰকেইজনী বহুত খুচিয়াই এখেতে দেখোন মোলৈ বৰ বেয়াকৈ আহে খুচি আছে ধুনীয়াকৈ একদম নোৱাইছে বঢ়িয়াকৈ এয়া চাওক এয়া ইহঁতক নোৱাই কৰি হৈ গ'ল এয়া এতিয়া মই নোৱাম মই নোৱামগৈ গা ধুবলৈ আহিছে পথাৰত আৰু মানে মই মানে একদম ড্ৰেছ চেঞ্জ কৰি ল'লোঁ আৰু এতিয়া আছে পথাৰলৈ আহি আছোঁ মই তাৰপিছত এয়ে চাওঁ মানে গৰু গা ধোৱা হ'লেই মোৰ হাঁহকণ দেৰিয়ে হ'ল তাৰপিছত মানে এয়া পুখুৰীতে ধোৱা আছে নদীলৈ নগ'লে কিছুমান অসুবিধাৰ কাৰণে নগ'লে নদীলৈ তাৰপিছত ইয়াতে এতিয়া গা ধুৱাইছে মোৰ হাঁহকণ দেৰিয়ে হ'ল ধোৱাই হ'ল ইয়াতে ধুৱাই আছে এয়া আছে চাওক ইয়াতে নোৱাইছে সেইখন একদম ডাঙৰ পুখুৰী নিচিনাই ধুনীয়াকৈ নোৱাইছে এয়া তললৈ গুচি আহিছোঁ মই মানে গৰু ইয়াতে নোৱাইছে ইয়াতে ধুনীয়াকৈ নোৱাইছে ইয়াতে আৰু এইটো পুখুৰী চাওক এনেই মানে এইফালে যে দেখিছে এইফালে একদম ডাঙৰ ডাঙৰ মানে নদী আছে সেইফালে যোৱা নাই ইয়াতে ধুনীয়াকৈ নোৱাই দিছে অলপ গৰু আছে কিন্তু বেছিকৈ মানে সেইটো ছাইডলৈ আছে সেইফালে ছাইডলৈ এইটো ছাইডলৈ তাৰপিছত তালৈকো গৈছে মানুহবোৰ নোৱাবলৈ এইবোৰ দেখিছে গৰুবোৰ অলপ এইফালে ঘৰ এইফালে গৰু চৰুবোৰ দেখিছে সেইফালে এতিয়া মানে গৰু নোৱাই কৰি হৈ গ'ল আৰু এতিয়া ঘৰলৈ যাওঁ আকৌ কিবা চাহত কিবা সলনা সলনি কৰিব এইবোৰ কিবা কৰিব আৰু তাৰপিছত আৰু এতিয়া ঘৰলৈ যাওঁ অলপ ঘৰলৈ যাওঁ বহুত ৰ'দ দিছে বহুতে বেছি ৰ'দ দিছে আৰু মানে এফালে ইমান মানুহ অহাই নাই এয়া আমাৰ ইয়াতে মই যে এবাৰ দেখুৱাইছিলোঁ বৰপুখুৰীটো সেই তাতে নোৱাইছে কিছুমান সোণাইলৈকো যায় আৰু মানে এইটো পুখুৰীও ভালেই বহুত অলপ ডাঙৰ আছে সেইটো কাৰণে আমাৰ ইয়াতে গা ধুৱালে আৰু কিছুমান তালৈকে গৈছে এতিয়া মানে ৰাতি হৈ গ'ল আৰু ৰাতি আলহী দেখিছোন নাই কোন আমাৰ ভাইটিহঁত আহিছে মাজুবাহঁত আহিছে আৰু একদম মজাকৈ মানে একদম ৰাতি খানা খাম এতিয়া ধুনীয়াকৈ আৰু এই তিলিকাটো কেনেকুৱা খবৰ ভাল মই খাম মাংস খাব বাৰু এতিয়া একদম চাই থাকিব ধুনীয়াকৈ বনাব কৰিব একদম মানে দেখুৱাই থাকিম আৰু মানে এইটো বাৰু মানে অথনি আপোনালোকে দেখুৱাইছিলোঁৱে আৰু মানে ভাতিবেলা সময় এনেকুৱাকৈ হেৰি নহ'লে আৰু এতিয়া মানে একদম আমাৰ ভাইটিহঁত আহিছে মজা ধামাকা হ'ব আৰু চাই থাকিব ভিডিঅ'
গাড়ী চাড়ী চবৰে লাইট জ্বলি গৈছে আমাৰ মাজুবাক চাব একদম মজাকৈ আহিছে এই আমাৰ মাজুবা পূৰা মাংস টেষ্ট কৰি আছে আমাক খুৰীয়ে পূৰা বনাই আছে এয়া মাংস মাংস সেইটোৱে মাংস খাই আছে পূৰা ভাইটিহঁতে আগফালে খেলি আছে মজাকৈ খেলি আছে এধা মুধা কি খেলি আছ এডোখৰতে একদম ভূতৰ ঘোষ ভিডিঅ' চাই আছে চাওক হেৰিয়ে চাওক ঘোষ ভিডিঅ' পূৰাকৈ চাই আছে মানে এতিয়া মানে ভাত চাকিটা খাই লওঁগৈ আৰু খাই লৈ পেলাই খুব ভাগৰ লাগিছে আৰু যদি ভাল পালে ভিডিঅ'টো চাই লাইক কৰিব মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বাই বাই